নমস্কাৰ বন্ধুসকল, RS ভিডিঅ' ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে আকৌ লৈ আহিছোঁ সাধাৰণ জ্ঞানৰ 10টা প্ৰশ্ন। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ প্ৰশ্ন, কি বস্তু বাওঁ হাতেৰে ধৰিব পাৰি সোঁ হাতেৰে ধৰিব নোৱাৰি? উত্তৰ, সোঁ হাতখন। ২ নম্বৰ প্ৰশ্ন, কি বস্তু সদায় তললৈ আহে কিন্তু ওপৰলৈ নাযায়? উত্তৰ, বৰষুণ। ৩ নম্বৰ প্ৰশ্ন, কি বস্তু আপোনাৰ ওচৰত যিমান বেছি থাকে আপুনি সিমানেই কম দেখে? উত্তৰ, আন্ধাৰ। ৪ নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰেল লাইন আছে? উত্তৰ, উত্তৰ প্ৰদেশত। ৫ নম্বৰ প্ৰশ্ন, মানুহে কিমান দিন নোহোৱাকৈ থাকিব পাৰে? উত্তৰ, প্ৰায় 11 দিন। ৬ নম্বৰ প্ৰশ্ন, আমাৰ হৃদয় কেতিয়া ১ ছেকেণ্ডৰ বাবে ৰৈ যায়? উত্তৰ, হাঁচি মাৰোঁতে। ৭ নম্বৰ প্ৰশ্ন, মদ খালে কি ভিটামিন কমি যায়? উত্তৰ, চি ভিটামিন। ৮ নম্বৰ প্ৰশ্ন, বিশ্বৰ সকলোতকৈ ধনী দেশ কোনখন? উত্তৰ, ছুইজাৰলেণ্ড। ৯ নম্বৰ প্ৰশ্ন, কোন দেশত বান্দৰ নাই? উত্তৰ, অষ্ট্ৰেলিয়া। ১০ নম্বৰ প্ৰশ্ন, কোনবিধ গছৰ তলত শুলে মানুহৰ মৃত্যু হ'ব পাৰে? উত্তৰ, নিম গছ। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো টিপি দিব। ধন্যবাদ।